বুদ্ধং শৰণং গচ্ছামি। নমস্কাৰ দৰ্শকবৃন্দ, এই আপোনালোকৰ সন্মুখত সুবিশাল গৌতম বুদ্ধৰ মূৰ্তি। হয়, বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধৰ সুবিশাল মূৰ্তি। এই মূৰ্তিটো আছে গুৱাহাটীৰ নাৰেংগী অঞ্চলৰ কেন্দুগুৰিত। মই যদি সহজতে ক'বলৈ যাওঁ, গুৱাহাটী নুনমাত নাৰেংগী ৰেল ষ্টেচনৰ কাষতে এই সুবিশাল বৌদ্ধ মন্দিৰটো অৱস্থিত। এয়া গৌতম বুদ্ধৰ মূৰ্তি। মূল মন্দিৰৰ ভিতৰত এয়া সজোৱা হৈছে উপাসনাস্থলী। আপোনালোকে আহি সেৱা কৰিব পাৰিব। সুন্দৰভাৱে সজাই পৰাই ৰখা হৈছে। আৰু দুলীয়াজানৰ বৰুৱা পৰিয়ালে এয়া দান দিছে। তেওঁলোকে মন্দিৰৰ বেৰসমূহত গৌতম বুদ্ধৰ বিভিন্ন জীৱনকালৰ বিভিন্ন ঘটনাসমূহ অংকন কৰা হৈছে। সুন্দৰভাৱে অংকন কৰা হৈছে। চাই খুব ভাল লাগে। আপোনালোকেও আহিব। মই আকৌ কৈছোঁ, নাৰেংগী কেন্দুগুৰি অঞ্চলত বা নাৰেংগী ৰেল ষ্টেচনৰ কাষতে এই বৌদ্ধ মন্দিৰটো অৱস্থিত। পাহাৰৰ ওপৰলৈ উঠি গ'লে আপোনালোকে দেখিবলৈ পাব। আহি ভাল লাগে, আহিব। এয়া হ'ল বৌদ্ধ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। ইয়াত লিখা আছে স্বাগতম নমো বুদ্ধায়। নাৰেংগী কেন্দুগুৰিত অৱস্থিত। এয়া মূল বৌদ্ধ মন্দিৰ। সুন্দৰ বৌদ্ধ মন্দিৰ, আহল বহল পৰিৱেশ। ইয়াৰ ভিতৰৰ পৰা মই বাহিৰ অংশটো দেখুৱাইছোঁ। মূল মন্দিৰ। আৰু এই মন্দিৰটো দান কৰিছে দুলীয়াজানৰ বৰুৱা পৰিয়ালে। পৰিয়ালটোৰ সবিশেষ ইয়াত লিখা আছে। মই আপোনালোকক দেখুৱাইছোঁ। পৰিয়ালটোক ধন্যবাদ।